আনিছোঁ। Hi, hello, good morning. Welcome to my YouTube channel. আজি মোৰ জন্মদিন আৰু হেপী বাৰ্থডে। এতিয়া মই গৈ আছোঁ মন্দিৰলৈ আৰু ৰাতিপুৱাৰ পৰা মই কি কৰিলোঁ আজি দিনৰ দিনটো 27 তাৰিখত আপোনালোকে চাই থাকক। আৰু মই এতিয়া মন্দিৰত গৈ মেলি যিমান মানে অলপ এতিয়া কি বুলি ক'ম, মানে ৰাস্তাত যিবিলাক মানুহ মানে বহি থাকে মন্দিৰৰ ওচৰত, তো সিহঁতক মই বস্তু দিম আৰু এইটোৱে মোৰ কাৰণে বহুত মূল্যৱান, কাৰণ কেলৈ সিহঁত কেতিয়াও ভালকৈ খাবলৈ নাপায়। তো তাকে ভাবিছোঁ আজি মই এইটো আপোনালোকক দেখুৱাম আৰু মোৰ এইবিলাক কৰি বহুত ভাল লাগে। একচুৱেলি মই যাৰ নেকি নিজৰ মা দেউতা থাকে এইকেইটাত পাৰ্টি খুৱাই বেয়া নালাগে, বাট সদায়তো পাৰ্টি খাব পাৰোঁ। পাৰ্টি বুলি আজি বাৰ্থডে বুলি এইটো পাৰ্টি নহয়, কিন্তু সিহঁতকতো কোনো এটা দিয়া মানুহ নাই। দিয়া মানুহ আছে 50% আছে, 50% নাই। তো বাৰ্থডে বুলি ক'লে চবেই নিজৰ লগৰ ল'ৰাক খুৱায়, তো মই বেলেগ কৰিম। যিহেতু তাত মন্দিৰৰ বাহিৰত বহি থাকে, তো সিহঁতক মই মানে যিমানখিনি দিব পাৰোঁ দিম। এতিয়া মূলৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া গৈ আছোঁ গণেশ মন্দিৰ, আপোনালোকে চাব মন্দিৰটো। আৰু তাত যদি বাহিৰত যদি এনেই বহি থাকে, তো সিহঁতকো মই গিফ্ট কৰিম আজি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু চকা বন্ধ যিহেতু নহয়, আজি বাচিলোঁ। কালি মোৰ বহুত বেয়া লাগিছিলে যেতিয়া চকা বন্ধ বুলি কৈছিলে লখিমপুৰত, তো চকা বন্ধ উঠাই দিলে। এতিয়া মানে চব কৰিব পাৰে, মানে পাৰ্টিও কৰিব পাৰে, চব কৰিব পাৰে। এই কি ফাল্টু বে, ৰাস্তা মেলিছে চাচোন কেনেকৈ। কি মানে এইবিলাক চকা বন্ধ উঠোৱা এটা ৰিজন, কংগ্ৰেছৰ পৰা হাৰমতিৰ পৰা আনিব কংগ্ৰেছৰ মানুহ এজনক, কোন আহিব নাজানো। তো তাৰ কাৰণে চকা বন্ধ কি কৰিলে কি কৰা নাই নাজানো আৰু, কিন্তু মোৰ কাৰণেও ভাল হৈছে। একচুৱেলি চকা বন্ধ হ'লে মোৰ মানে বহুত লছ হ'লেহেঁতেন আৰু বাৰ্থডেটো মই পাতিব নোৱাৰিলোহেঁতেন ভালকৈ। তো সেইটোৱে আছিলে। তো মই কালি এইটোৱে ভাবিছিলোঁ যে কোনে কেনেকৈ মানে ক'ত কি কৰোঁ মানে। এতিয়াতো মোৰ বহুত কাম আহিব, কাৰণ মই এতিয়া আপোনালোকৰ মন্দিৰৰ বাহিৰত যোন বহে, মই বা গীত কৰিম বা কিবা কৰিম, আপোনালোকে চাই দিব ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰি নকৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। এতিয়া আমি পাইছোঁ এইটো কি বুলি কয়, বাটটো ন হাতীলুং বুলি, হাতীলুং তেল ডিপু বন্ধ আছে। আৰু এইটো KTM ডিলাৰ আৰু এখন হোটেল। মোক বহুত লগৰ ল'ৰাই কৈছে জন্মদিনত, এইটো মোৰ ফাৰ্ষ্ট টাইম হয় জন্মদিনত মই মন্দিৰলৈ আহি আছোঁ। এইটো মোৰ লগৰ ল'ৰাই বহুতে কয়, বা বহুত মই মানুহ লগ পাওঁ জন্মদিনত, চবেই মন্দিৰলৈ যায়। তো মই আজি এইটো ফাৰ্ষ্ট টাইম হয় মোৰ মন্দিৰ যোৱা, আৰু ফাৰ্ষ্ট টাইম মিনিং কি বাৰ্থডেত, জন্মদিনত মই একদম প্ৰথম মন্দিৰলৈ গৈ আছোঁ, যিহেতু নতুন বছৰো হয়। জন্মদিনত সেইটো কাৰণে গৈ আছোঁ মন্দিৰত। আৰু কেনেকুৱা হয় সেইটো আপোনালোকে চাই লওক। ইয়াতে পাৰ্কিংটো কৰোঁ আৰু এতিয়া নামো, আপোনালোকে মন্দিৰো দেখুৱাম লগতে। আৰু বাহিৰত যদি বহি থাকে মই লাডু এটা দিম লগতে, আৰু অলপ চলিব পৰাকৈ কিবা এটা দিম, আপোনালোকে চাই থাকক।
গৈ আছোঁ আৰু চাই থাকিব মন্দিৰটো সেইটো এতিয়া সেৱা কৰিলোঁ আৰু থালিখনত আছে তাৰপিছত থালিখন থৈ কথা 2 পাক ঘূৰি লওঁ 2 পাক ঘূৰাৰ পিছত আপোনালোকক ভিডিঅ'টো দেখুৱাম কেনেকুৱা হয় আৰু মন্দিৰখনত খুব ভাল লাগে ঠাণ্ডা পৰিৱেশ হয় আপোনালোকে আহিব পাৰে আৰু মই ফাৰ্ষ্ট টাইম জন্মদিনত আহিছোঁ আৰু লগৰে কোৱাৰ কাৰণে মই আহিছোঁ আজি তো কেনেকুৱা মানে ফিল হৈছে মানে ক'ব নোৱাৰোঁ মোৰ মানে যাতে সদায় জন্মদিনত এনেকৈ মোৰ শান্তিকৈ বা কিবা কৰিব পাৰোঁ এইখিনি পানী হয় ইয়াৰ ওপৰতে মন্দিৰটো আছে এই নাও ষ্টাইলত আৰু এই পানীখিনিৰ আগতে মাছ আছিলে আজিকালি মাছ আছে জানো হা দেখা নাই ইয়াতে এই জাহাজখন এইটো মানে জাহাজ ন এখন হা জাহাজখনৰ ওপৰত মন্দিৰখন আছে আৰু খুব ধুনীয়াকৈ সজাই থৈছে পাৰ্ক লিখীয়া এটা বস্তু আছে আহি ইয়াত মানে থাকিব পাৰিব ধুনীয়াকৈ পাৰ্কৰ লিখীয়া এটা বহা জেগা আছে আৰু টাইম লিমিট আছে 1টা বজাত বন্ধ থাকে ন 1টা বজাত বন্ধ থাকে আৰু গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ এবাৰ ভিউটো চাই লওক এতিয়া অহাপহু চাম ইয়াতে অহাপহু আছে আৰু অহাপহুখিনি আপোনালোকক দেখুৱাই আছোঁ অহাপহু আছে আৰু ঠিকে আছে জানো চাওঁ অকণমান অলপ ঠিকে আছে দেখুৱাওঁ এইখিনি অহাপহু দেখিছে শুই আছে গোটেইখিনি যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সন্ধিয়া বহুত আছে বস্তু এতিয়াতো কমচে কম আপোনাৰ 11টা বাজিলে তো আৰু দিনটো আছেই আপোনালোকক দেখুৱাই আছোঁ কি কৰিলোঁ 27 জানুৱাৰীত মোৰ জন্মদিন উপলক্ষে ভিডিঅ'টো চাই থাকক
পইচা জমা দিয়া হ'ব আৰু পইচাটো ইয়াতে জমা ল'ব তাৰপিছত ইয়াত সোমাই যোৱা এইটো আপোনালোকক চাওক ইয়াতে সোমাই যোৱা চব আছে ইয়াত বহা চোৱা জেগা চব আছে চাওক অকল মেচিঙৰে মানে আছে আৰু মেচিং বুলি গম পায় আৰু আপোনালোকে চাওক এইবিলাক মেচিং কিবাকিবি আছে তো বাহিৰৰ পৰিৱেশটো ধুনীয়া হয় চাওক কেনেকুৱা লাগিছে মোক জনাব আৰু ৰেষ্টুৰেণ্টখন এখন বটল বান্ধা আছে আৰু এইখিনি ডাঙৰ হয় চাওক এইটো বেলুন আৰু এইখিনি আছে ধুনীয়া জুলনা চাওক আৰু ৰেষ্টুৰেণ্টখন মিচিং মানুহৰ হয় ইয়াত বঢ়িয়া লাগিব আপোনালোকে খাই ইমান দামো নহয় আৰু মই এতিয়ালৈ খোৱা নাই কি খাম মই আৰু মোৰ বাৰ্থডে পাৰ্টি চত মই আহিছোঁ আৰু অকলে বুলিয়ে ক'ব পাৰে লগৰ ছোৱালীজনী আহিছে তো পাৰ্টিটো খাই মানে খুৱাই মেলি যাওঁ আৰু এতিয়া ৰেষ্টুৰেণ্টখন আজি মই ফাৰ্ষ্ট টাইম সোমাইছোঁ আৰু মিচিং মানুহে খোলা আৰু ৰেষ্টুৰেণ্টখন খুব ধুনীয়া আপোনালোকৰ ভিউ জোকাই আছোঁ মই আৰু এইটো জোলনা যিহেতু বাঁহেদি বনোৱা আৰু এইটো বাঁহেদি বনোৱা চাওক এইটো বাঁহেদি আৰু জুলি আছোঁ আপোনালোকে আহি ইয়াত ধুনীয়াকৈ কৰিব পাৰে কালি 26 জানুৱাৰী আছিলে তাতো এইটো কাৰণে পিছফালে বাকচ এইটো মানে ৰং প্ৰিণ্ট দিয়া আছে আৰু বাহিৰতো পৰিৱেশটো পূৰা ফুলেদি টাব চাব এৰি কিবা কৰা হয় আপোনালোকক দেখুৱাই আছোঁ আৰু গোটেই কাঁহৰ বাতি আৰু মানে ইউজ কৰে কাঁহৰ বস্তু দি তো আপোনালোকে ভিডিঅ'টো চাই থাকক আজিয়ে মই এই বাৰ্থডে ভিডিঅ'টো গোটেই আজি ৰাতি আহিব আপোনালোকৰ বাবে আৰু আশা কৰোঁ যে চাই ভাল পাব আগতকৈ যদি চাই ভাল পায় শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব সোনকালে আৰু মই গিফ্ট এটাও কৰাৰ কথা আছিলে তো মোবাইল এটা তো গিফ্টটো কৰিম আৰু মানুহজনক পঠিয়াই দিছোঁ তো পঠিওৱাৰ পিছত মোবাইলটো পোৱাৰ পিছত মোক ফটো একপি মাৰি দিব ইমানেই আছিলে ভিডিঅ'টো আপোনালোকে এতিয়া মই কি খাম সেইটো চাই চিনি পায়ে কি হয় মিচিঙৰ এইটো নেবুগালু চিলুগাৰ লগত চিলোৱা হয় আৰু এইটো চাওক এই ধুনীয়া খাই যাম আৰু মিচিং ৰেষ্টুৰেণ্ট হয় এইটো গ্ৰেভি দেখিছে আৰু এইটো গ্ৰেভি অলপ লৈ লৈছোঁ মজা আছে আহি ইয়াত খাব পাৰে গণেশ মন্দিৰৰ ওচৰত মিচিং মানে মিচিং মানুহৰ হয়
তো অনাৰজনৰ নাম পায়েং লিখে আৰু টেষ্টি হয়, আহি খাই চাব পাৰে। খাই মজা লাগিলে আৰু দামো ইমান নহয়, সকলোকে আহি খাব পাৰে। আৰু এতিয়া বাহিৰৰ নজাৰাটো পৌমৰা গণেশ মন্দিৰ পাৰ হৈ ডাইৰেক্ট এইটো আছে আৰু এখন ৰেষ্টুৰেণ্ট, সকলোকে আহি ইয়াত খাব পাৰে। বহুত ধুনীয়াকৈ বনাইছে বিৰিয়ানী, চিকেন বিৰিয়ানী আৰু লগত বাটাৰ মছলা, বহুত টেষ্টি লাগিছে, আহি খাওক। মই এতিয়া আহি পাইছোঁহে আৰু এডিট কৰোঁতে 28, কাইলৈ অলৰেডি 28 হ'লেই, তো 27 মোৰ বাৰ্থডে আছিলে। মই কি কৰিলোঁ আপোনালোকক দেখুৱাম আৰু কাইলৈ মই ভিডিঅ'টো আপলোড দিব লাগিব, কাৰণ এতিয়া বহুত ৰাতি হ'ল, এডিট কৰা মানে 4টা 3টা এনেকুৱা বাজি যাব। তো কাইলৈ আপোনালোকৰ ভিডিঅ'টো মই দি আছোঁ আৰু FB ষ্টাৰ্ট আৰু যোনে মোক মানে ৱেষ্ট কৰিছিলে তাৰ কাৰণে ভেৰি ভেৰি থেংক ইউ। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। টাটা, বাই বাই।